নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিলোঁ আৰু বহুত দিন আচলতে ভিডিঅ' দিব পৰা নাছিলোঁ। মই কিবা বিশেষ কাৰণত অকণমান বিজি হৈ আছিলোঁ। এতিয়া কথা হ'ল কি, ভিডিঅ' কোৱালিটি সিমান এটা ভাল নাপাব, কাৰণ মই আজি মানে ট্ৰাইপড অনা নাই আৰু সেইকাৰণে অকণমান প্ৰব্লেম চলি আছে। তো আপোনালোকে হয়তো সিমান এটা ভাল নাপাব, লৰি থাকিব বহুত। কিন্তু আজি আমি ক'ত যাই আছোঁ কৈ আছোঁ অলপ আগত, বলক। ইফালে নিখিল ৰখি আছে, নিখিলে আছে ৰ'ব, ইয়াতে ৰখি আছে ক'ৰবাত। চাওক না, একদম লৰি চৰি নহয় গৈছে হাত। বা নিখিলে চোন একদম বেলেগ ড্ৰেছ চেছ কৰি আছে। আৰু বন্ধুসকল, আজি আমি গৈ আছোঁ গৌৰেশ্বৰ গৈ আছোঁ এটা কাৰণতে। আমাৰ এটা নতুন নাগাৰা নাম দল মানে সৃষ্টি কৰিছোঁ, আৰু নাগাৰা নাম দলটোৰ নাম হৈছে জাগৰণ নাগাৰা নাম দল। তো এই জাগৰণ নাগাৰা নাম দলৰ বাবে নতুন নাগাৰা কিনাৰ বাবে আমি গৌৰেশ্বৰলৈ গৈ আছোঁ। শুনিছোঁ গৌৰেশ্বৰত বহুত ভাল ভাল নাগাৰা পায়, তো সেইকাৰণে যাওঁ আহকচোন। তেনেহ'লে ব্লগটো আৰম্ভ কৰোঁ আৰু সকলোবোৰ দেখুৱাম, নাগাৰা কেনেকৈ বনায়, তেওঁলোকে কেনেকৈ নাগাৰা টানে আৰু বহুত কিবা কিবি। তো চাই থাকক ব্লগটো শেষলৈকে। আৰু এয়া বন্ধুসকল, আমি আহি মোটামুটি পাওঁৱে আৰু গৈ আছোঁ। এইফালে এয়া চাওক, গোটেই একদম মানে পৰিৱেশ মজা, গাঁৱলীয়া পৰিৱেশৰ মাজে মাজে গৈ আছোঁ। কি সুন্দৰ লাগি আছে। আৰু তেনেহ'লে আহক ব্লগটো আৰু আৰম্ভ কৰোঁ। এইফালে পূৰা মাত চাত ভাঙি গৈছে, গান গাই গাই এইফালে শুই আছে, কিবা কৰি আছে। এয়া নিখিল, এয়া চাওক না, এয়া অকণমান বানপানী চাওক, বানপানী পূৰা একদম পূৰা পানী চানী উঠি আছে। আৰু এয়া পানী 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 তো এইখিনি বস্তু গোটেই সুন্দৰ একদম পূৰা গাঁৱৰ পৰিৱেশ। এতিয়া আমি কিমান বাৰ পালোঁ নাজানো মই, আৰু এইফালে মই এইবাৰ প্ৰথম আহিছোঁ গৌৰেশ্বৰ, আৰু সেইকাৰণে বলকচোন বলক। সুন্দৰ ৰাস্তা মই দেখুৱাই দিছোঁ, ৰাস্তাটো একদম মানে পকী ৰাস্তা। চৰকাৰে কিন্তু এইটো ভাল কাম কৰিছে দেই, যে চব ৰাস্তাবিলাক এইফালে পকী কৰি দিছে। তো এইটো মানে বহুত ভাল কাম হৈছে। আৰু এতিয়া চাওক, আমাৰ ক্ষেত্ৰত এতিয়া বহুত ভাল কাম হৈছে। মানে কি, এটা নাগৰা কিনিছোঁ, এই নাগৰা যদি এতিয়া খলা বমা হয় কিবা ৰাস্তা, তেতিয়াহ'লে আমাৰ প্ৰব্লেম হৈ যায় ন। তো সেইকাৰণে গোটেইখিনি বস্তু এয়া খেতি কৰিব, ইয়াতে পূৰা ট্ৰেক্টৰে চহাই থৈ দিছে মাটি চাটি পূৰা চহাই থৈ দিছে। এইবিলাক ভাল লাগিছে আহি। তো আপোনালোকে এনজয় কৰক, আগলৈ যাওক। অলৰেডি এতিয়ালৈকে বৰ্তমান নাগাৰাৰ দোকান খুলিলে। তো খুলি কিনে তেখেতসকলে বোধহয় হয়তো বনাই আছে নাগাৰটো, হ'লেও আমাৰ আগতে বনাব পাৰে নাজানো। চাওঁ, তো আহক ব্লগটো আৰম্ভ কৰোঁ। বন্ধুসকল, অকণমান ইয়াতে জিৰালোঁ। চাওঁ কি বঢ়িয়া একদম পূৰা জাগা, কি সুন্দৰ ঠাই। এইফালে বঢ়িয়া পানী আছে, একদম ভাল লাগিছে একদম। মানে গাড়ীৰ ভিতৰত এইবিলাক গাড়ী যাই আছে, ৰাস্তা। আৰু ৰাস্তা কিন্তু সঁচা মানিব লাগিব, একদম পূৰা পকী কৰি দিছে। চাওক সুন্দৰ। এই পৰাগ দা, কেনে লাগিল আহি? আৰু এটা বস্তু আপোনালোকক মই দেখুৱাই দিওঁ দেই। এইমাত্ৰ দেখা পালোঁ, এই গছডালৰ একদম পূৰা মানে এইটো চাওকচোন, এই গছডালৰ একদম পূৰা মানে পষ্টটো গছডালৰ মাজেদি পূৰা পোত খাই গৈছে। পোত নহয় আচলতে, ইয়াতে হয়তো এনেকুৱা হৈছে যে পষ্টটো আগতে আছিল, কিন্তু গছডালে মানে পষ্টটো গোটেই হেৰি কৰি দিছে। আৰু এয়া বন্ধুসকল, আমি আহি পালোঁ একদম পূৰা গৌৰেশ্বৰৰ টাউন, একদম পূৰা চকত আহি আমি আহিলোঁ। ইয়াতে বহুত নাগাৰাৰ দোকান আছে, আমি এইখন নাগাৰাৰ দোকানৰ পৰা আমি ল'ম। তেখেতসকলৰ লগত আমি মানে আগতে কণ্টেক্ট কৰা হৈ গৈছে।
বস্তুখিনি চাই আছে অকণমান ভাল লাগিছে এইটো বহুত নাগৰা বা এইটো আপোনালোকে আহক কেতিয়াবা যদি এনেকৈ নাগৰা চাগৰা কিনিব লাগে আহকচোন ভিতৰলৈ যাওক যাই কিনে চাওক কেনেকুৱা নাগৰা আছে কি লওক সকলোবোৰ দেখুৱাই আছোঁ আহক চাদামটো লৈ বতাহতে ৰ'দ নাগিবই বন্ধুসকল এয়া আমি আহি একদম পূৰা গুৱাহাটীৰ ভিতৰত সোমাই পৰিছোঁ আৰু লগতে এয়া আমাৰ নাগাৰা একদম পূৰা মজা তামাম মজা নাগাৰা লৈ আহিছোঁ আৰু এয়া নিখিল একদম পূৰা হেৰি কৰি আছে ভিতৰত আছে এতিয়া কথা হ'ল কি আৰু এইফালে শুই আছে ঠিকছে ওলাই দুটাই একদম তাৰপিছত এতিয়া গৈ আছোঁ ঘৰত গৈ আজি ঠিকছে একদম নাগাৰা বজাম আৰু নাম গাম তো ব্লগটো এইখিনিতে সমাপ্ত কৰোঁ বাকী ইয়াৰ পিছত যি আমাৰ নাগাৰা নামৰ ৰিহাৰ্চেল তো ৰিহাৰ্চেল আপোনাক নেক্সট ব্লগত আপোনালোকে দেখাবলৈ পাব চাই যাওক